I'm bored in the house and I'm in the house bored. Bored in the house and I'm in the house bored. Bored in the motherfucking house. এইকেইদিন ঘৰতে সোমাই নিশ্চয় তোমালোকৰ আমনি লাগিছে নহয় জানো তেন্তে বলাচোন আজি অলপ ধেমালি কৰো ওয়েলকাম টু ইজি লাৰ্নিং আজি আমি ধেমালিৰ মাধ্যমত ভূগোলৰ অতি দৰকাৰী কেইটামান কথা বিষয়ে তোমালোকক জনাম তো লেটস প্লে দ্য গেম কল্ড নিমনিক তোমালোকে জানানে আমাৰ পৃথিৱীখনত 7খন মহাদেশ আছে দেয়াৰ আৰ 7 কন্টিনেন্টস ইন দ্য ওয়াৰ্ল্ড সেই কেইখনৰ নাম মনত ৰখাৰ আটাইতকৈ সহজ উপায়টো হ'ল হেয়া হৈছে ই আৰু অন্তৰা এতিয়া নৱম শ্ৰেণীত আছে ই আৰু অন্তৰা এতিয়া নৱম শ্ৰেণীত আছে দ্যাট মিন্স ইয়াত হ'ব ই ফৰ ইউৰোপ আৰু এ ফৰ আফ্ৰিকা অন্তৰা এ ফৰ এণ্টাৰ্কটিকা অন্তৰা এছিয়া ফৰ এছিয়া এতিয়া হ'ব এছিয়া নৱম শ্ৰেণীত এন ফৰ হৈছে নৰ্থ আমেৰিকা এছ হৈছে সাউথ আমেৰিকা আৰু আছে হৈছে অষ্ট্ৰেলিয়া কিমান ইজি দেখিছানে ই আৰু অন্তৰা এতিয়া নৱম শ্ৰেণীত আছে মনত ৰাখি ল'বা এটা 7টা হৈ গ'ল ই আৰু অন্তৰা এতিয়া নৱম শ্ৰেণীত আছে এই কেইটা মনত যদি ৰাখা তোমালোকে তেতিয়াহ'লে এখনো তোমালোকে মহাদেশৰ নাম পাহৰি নোযোৱা তাৰ পাছতে আমি জানো যে আমাৰ কি আছে আমাৰ 7খন মহাদেশৰ লগতে আমাৰ কি হৈছে 5খন মহাসাগৰ আছে দেয়াৰ আৰ 5 ওচেনছ অলসো তো তাৰ নামটো মনত ৰাখিব কাৰণে আটাইতকৈ ইজি মেথড হৈছে এটো হৈছে পেইছা পেইছা মিন্স হেয়া হৈছে পি ফৰ পেচিফিক ওচেন এ ফৰ আটলান্টিক ওচেন আই ফৰ ইণ্ডিয়ান ওচেন এছ ফৰ সাউদাৰ্ণ ওচেন এ ফৰ আৰ্কটিক ওচেন কিমান ইজি দেখিছা পেইছা মনত ৰাখিবা এইখন হৈছে 5খন কি হ'ব আমাৰ মহাসাগৰৰ নাম তাৰ পাছতে আমি জানো যে ট্ৰপিক অফ কেন্সাৰ বা কৰ্কটক্ৰান্তি ৰেখাই কি কৰিছে ভাৰতবৰ্ষক উত্তৰ আৰু দক্ষিণ দুটা ভাগত ভাগ কৰিছে হে এডাল কৰ্কটক্ৰান্তি ৰেখা দুটা ভাগত ভাগ কৰিছে সমানে দুটা ভাগত এফালে হৈছে উত্তৰ এফালে হৈছে আমাৰ দক্ষিণ তো দক্ষিণ দুটা ভাগত ভাগ কৰিছে তো সেই কাৰণে এই যে কৰ্কটক্ৰান্তি ৰেখা কেইখনমান ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে ভাৰতবৰ্ষৰ 8খন হৈছে টোটেল 8খন ৰাজ্যৰ মাজেৰে এই ৰাজ্য কেইখনৰ নাম মনত ৰাখিবৰ কাৰণে আটাইতকৈ ইজি মেথডটো হ'ব তোমালোকৰ হেয়া হৈছে গৰম সি জা ৱাটাৰ মে কেইখন হৈছে 8খন টোটেল 8 ষ্টেটছৰ মাজে পাৰ হৈ গৈছে হৈছে গৰম সি জা ৱাটাৰ মে তাৰ মানে কি হ'ব গৰম সি জা ৱাটাৰ মে গৰম উঠিছে ধৰি লওক তোমাৰ গৰম উঠিলে কি হয় ঘামা তোমালোকে ঘামিলে কয় যে গোন্ধ ওলাব পাৰে সেইকাৰণে কয় সি জা ক'ত যাবলৈ কয় ৱাটাৰ মে পানীত গা ধুব ন ক'ত গা ধুব পানীত গা ধুব ৱাটাৰ মে তো এই কৈছে কৰ্কটক্ৰান্তি ৰেখা 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে সেই কেইখন হৈছে তেতিয়াহ'লে কি হ'ব গৰম জি ফৰ কি হ'ব ফালে আমাৰ তেতিয়াহ'লে জি ফৰ হৈছে গুজৰাট আৰ ফৰ হৈছে ৰাজস্থান এম ফৰ হৈছে মধ্যপ্ৰদেশ চি ফৰ ছত্তীশগড় গৰম চি জা ফৰ হ'ব আমাৰ তেতিয়াহ'লে এইফালে জা ফৰ হৈছে ঝাৰখণ্ড ৱাটাৰ ডাব্লিউ হৈছে আমাৰ ৱেষ্ট বেংগল টি আৰ ত্ৰিপুৰা মে মণিপুৰ তো ইমান ইজি দেখিছে 8খন তোমালোকে ৰাজ্যৰ নাম মনত ৰাখিবা যিখন কৰ্কটক্ৰান্তি ৰেখা যিকেইখন ৰাজ্যৰ মাজে ভাৰতবৰ্ষৰ যিকেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে আমি জানো যে আমাৰ ভাৰতবৰ্ষত মুঠতে ৰাজ্য কেইখন আছে 28খন দেয়াৰ আৰ 28 ষ্টেটছ অফ ইণ্ডিয়া তো সেই কেইখন মনত ৰাখিবৰ কাৰণে আটাইতকৈ 28খন মনত ৰাখিবৰ কাৰণে কত কষ্ট হয় এইটো তোমালোকৰ তো 28খন মনত ৰাখিবা ইজি মেথডটো হৈছে হে আছে নো ৰিক্সো এতিয়া ধৰি লও তোমালোকে লকডাউন চলি আছে আমাৰ ৰিক্সা নাই হৈ গ'ল কেট আছে আমাৰ মাগো আছে ঘৰতে থাকে কেট মাগ এইকেইটা আৰু কোনখন চৰকাৰৰ দিনত এই লকডাউনটো হৈছে বিজেপি চৰকাৰৰ দিনত মনত ৰাখি ল'বা নো ৰিক্সো আমাৰ ৰিক্সা নাই কেট মাগ এইবিলাক আছে কাৰ দিনত হৈছে বিজেপিৰ দিনত নো ৰিক্সো কেট মাগ তো এইকেইটা হ'ল মনত ৰাখিলে তোমালোকে 28খন ৰাজ্যৰ নাম মনত ৰাখিব পাৰিবা সেইকেইটা হ'ল নো মিন্স ইয়াত কি হ'ব এন ফৰ নাগালেণ্ড অ' ফৰ উৰিষ্যা নো ৰিক্সো হৈছে আৰ ফৰ ৰাজস্থান কে ফৰ দুখন বুজাইছে কেৰেলা আৰু কৰ্ণাটকা এছ ফৰ ছিকিম এইচ ফৰ হিমাচল প্ৰদেশ আৰু হাৰিয়ানা ডাব্লিউ ফৰ ৱেষ্ট বেংগল নো ৰিক্সো তাৰপিছত হ'লে কেট চি ফৰ ছত্তীশগড় কেট হ'লে চি ফৰ ছত্তীশগড় এ ফৰ হ'লে আছাম অৰুণাচল অন্ধ্ৰপ্ৰদেশ আৰু টি ফৰ তামিলনাডু ত্ৰিপুৰা এণ্ড তেলেংগানা নো ৰিক্সো কেট হৈ গ'ল তাৰপিছত আহিলে মাগৰ এম ফৰ হ'ব আমাৰ মিজোৰাম এম ফৰ আমাৰ আকৌ হ'ব পাৰে মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ মণিপুৰ মেঘালয় মাগ এম ইউ জি ইউ ফৰ তেতিয়াহ'লে আকৌ হ'ব আমাৰ উত্তৰ প্ৰদেশ ইউ ফৰ উত্তৰাখণ্ড এম ইউ এফালে আমাৰ জি ফৰ হ'ব কি জি ফৰ গোৱা জি ফৰ গুজৰাট তো নো ৰিক্সো মাগ কেট হৈ গ'ল এতিয়া আছে বিজেপি বি ফৰ কি হ'ব তেতিয়াহ'লে বি ফৰ বিহাৰ জে ফৰ ঝাৰখণ্ড পি ফৰ পাঞ্জাৱ তো ইমান ইজিতে ওলাই গ'ল নিচিনা 28খন ৰাজ্যৰ নাম নো ৰিক্সো কেট মাগ বিজেপি এইকেইখন হৈছে আমাৰ 28খন ভাৰতবৰ্ষৰ ৰাজ্যৰ নাম তাৰপিছত আহিলে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ভাৰতীয় যিডাল মান সময় ৰেখা সেইডাল কি হৈছে কেইখনমান ৰাজ্যৰ মাজে যেনেকৈ কৰ্কটক্ৰান্তি ৰেখাই দুটা ভাগত ভাগ কৰিছিল তেনেকৈ ভাৰতীয় মান সময় যিটো নিৰূপণ কৰা ৰেখাডাল কি হয় ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে সেয়া হৈছে 5খন ৰাজ্যৰ মাজেৰে এই 5খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে সেই 5খন ৰাজ্যৰ নাম মনত ৰাখিবৰ কাৰণে আটাইতকৈ ইজি মেথডটো হ'ল
হেতু হৈছে ইউপি মনত ৰাখিবা ইউপি এপি এমপি ওচি ইউপি হৈছে উত্তৰ প্ৰদেশ এপি অন্ধ্ৰ প্ৰদেশ এমপি মধ্য প্ৰদেশ ও ওড়িশা চি ছত্তীশগড় এই পাঁচখন ভাৰতৰ ৰাজ্যৰ মাজেৰে ভাৰতীয় মান নিৰূপক যেডাল ৰেখা হয় ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম সেইডাল পাৰ হৈ গৈছে এই পাঁচখন তোমালোকে মনত ৰাখিবা ইউপি এমপি এপি আৰু ওচি এইখিনি আছিল তোমালোকৰ আজিৰ কাৰণে যদি তোমালোকে এইখিনিৰ পৰা অলপ কিবা হ'লে উপকৃত হৈছা তেন্তে মোক জনাবা যদি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা